ओम शांति। मुरली तारीख 15 আগষ্ট 2025। मरমৰ সন্তানসকল, ৰাতিপুৱা উঠি এইটোৱে চিন্তন কৰিবা যে মই ইমান সূক্ষ্ম আত্মাই ইমান ডাঙৰ শৰীৰটোক পৰিচালনা কৰি আছো। মোৰ অৰ্থাৎ আত্মাতেই অবিনাশী ভূমিকা নিহিত হৈ আছে। প্ৰশ্ন: শিৱ বাবাৰ কোনটো অভ্যাস আছে, কোনটো নাই? উত্তৰ: আত্মাক জ্ঞান ৰত্নৰে অলংকৃত কৰাৰ অভ্যাস শিৱ বাবাৰ আছে। বাকী শৰীৰ অলংকৃত কৰাৰ অভ্যাস তেওঁৰ নাই, কিয়নো বাবাই কয় মোৰতো নিজৰ শৰীৰ নাই। মই যদিও এওঁৰ শৰীৰ ভাড়াত লওঁ, কিন্তু এই শৰীৰৰ অলংকৰণ এই আত্মাটিয়ে নিজেই কৰে, মই নকৰোঁ। মইতো সদায় অশৰীৰেই হ'ম। গীত বদল যায় দুনিয়া না বদলেংগে হাম। ধাৰণাৰ বাবে মুখ্য সাৰ। 1 নম্বৰ, যেনেকৈ পিতা মৰমীয়াল তেনেকৈ মৰমীয়াল হৈ সকলোকে সুখ দিব লাগে। কোনো অকৰণীয় কাৰ্য কৰিব নালাগে। উত্তমতকৈ উত্তম কল্যাণমূলক কাৰ্যহে কৰিব লাগে। 2 নম্বৰ, কৰিৰ পিছত হাইৰাণ হ'ব নালাগে। পুৰুষাৰ্থ কৰি নিজৰ জীৱন হীৰা তুল্য কৰি তুলিব লাগে। গাফিলতি কৰিব নালাগে। বৰদান: নিশ্চয়তাৰূপী ভৰি অবিচলিত কৰি ৰাখোতা সদায় নিশ্চয় বুদ্ধিৰ নিশ্চিন্ত হোৱা। সকলোতকৈ ডাঙৰ বেমাৰ হৈছে চিন্তা। ইয়াৰ দৰৱ চিকিৎসকৰ ওচৰতো নাই। চিন্তাগ্ৰস্তসকলে যিমানে প্ৰাপ্তিৰ পিছত দৌৰে, সিমানে প্ৰাপ্তি আগে আগে দৌৰি থাকে। সেইকাৰণে নিশ্চয়তাৰ ভৰি সদায় অবিচলিত কৰি ৰাখিব লাগে। সদায় এক বল, এক ভৰসা। এই ভৰি অবিচলিত হৈ থাকিলে বিজয় নিশ্চিন্ত। নিশ্চিত বিজয়ী সদায়ে নিশ্চিন্ত। মায়া নিশ্চয়তাৰূপী ভৰি অস্থিৰ কৰিবলৈকে ভিন্ন ভিন্ন ৰূপত আহে, কিন্তু মায়া অস্থিৰ হৈ যাওক, তোমালোকৰ নিশ্চয়তাৰূপী ভৰি যাতে অস্থিৰ নহয়, তেতিয়া নিশ্চিন্ত হৈ থকাৰ বৰদান পাই যাবা। শ্লোগান: প্ৰত্যেকৰে বিশেষত্ব চাই গৈ থাকা, তেতিয়া বিশেষ আত্মা হৈ যাবা। ওম শান্তি। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা। তোমালোক গোপীসকলৰ চৰিত্ৰৰ গায়ন কৰা হৈছে। পিতাৰ পৰা সৰ্ব সম্বন্ধৰ সুখ লোৱা আৰু মগ্ন হৈ থকা অথবা সৰ্ব সম্বন্ধৰ স্নেহত লীন হৈ থকা। যেতিয়া কোনোৱে অতি স্নেহেৰে মিলিত হয়, তেতিয়া সেই সময়ত স্নেহ মিলনৰ এইটোৱে শব্দ হয় যে ইজন সিজনৰ মাজত সমাহিত হৈ গ'ল বা দুয়ো মিলি এক হৈ গ'ল। সেয়েহে পিতাৰ স্নেহত সমাহিত হৈ গ'লা, অৰ্থাৎ পিতাৰ স্বৰূপ হৈ গ'লা। ওম শান্তি।